হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? তো মোৰ খবৰ বহুত ভাল, কাৰণ আজি হ'ল উৰুকা বুলিতো খবৰ ভালেই হ'ব দিয়কচোন। আৰু আপোনালোক সকলোকে প্ৰথমে মানে ভোগালী বিহুৰ তথা মানে উৰুকাৰ বহুত বহুত শুভেচ্ছা জনালোঁ। ভোগৰ উৎসৱ ভোগালীত ভোগ কৰক আপোনালোকে, মানে সাৱধানে ভোগ কৰক যাতে আপোনাৰ দেহাটো ভালে থাকে। আৰু বস্তু বাজাৰ চাজাৰ মানে কৰাৰ আগত, মাছ মাংস আনাৰ আগত মানে হজমৰ টেবলেট হওক, গেষ্ট্ৰিকৰ টেবলেট হওক একেলগে লৈ আহিব, কাৰণ প্ৰয়োজন হৈ যায়। আৰু বাহা মাংস পিছদিনা খাই ভাল লাগে দেই, কিন্তু সেইটো মই বাৰে প্ৰতিটো ভিডিঅ'তে কৈ আছোঁ। তো আজি আমি যাব আলছোঁ বাজাৰ কৰবা, উৰুকা যিহেতু উৰুকাৰ বাজাৰটো কৰবাই লাগিব। মোৰ লগত আছে আমাৰ পুলক এতিয়া বাজাৰ কৰবা যাব লাগে। তই কি ল'বি? মাছ মাংস গাহৰি মেইন। তো যি নহওক, মানে মাংস আমাৰ লৈছোঁৱে, মানে মাংসটো লৈছোঁৱে, চকৰ পৰা লৈছোঁ, মানে দেউতাই লৈ গৈছে মাংসটো। এতিয়া মাছটো মই ধমধমাৰ পৰাই যাই আনিব লাগে, সেয়ে কথা আৰু। তো মাংসটো আমাৰ ইয়াৰ পৰা ছাপ্লাই হৈছে, আমাৰ মহিনাৰ চকত মাংস কাটি আছে, পঠাৰ মাংস। তো এনেকৈ ডাইৰেক্ট আহি আমি ধমধমা বাজাৰ পালোঁ, আৰু ভিতৰত যাই চাওঁ কি মাছ আছে। আৰু আজি বেছি ব্লগ চক নাবনাও দক গাইজ, মানে আজি খোৱাৰ দিন। এই কমলকাত মাছটো মৰে বাচি আছে, আৰু জানদীপও ল'ব, পুলকেও ল'ব, একেলগে লৈ লওঁ আৰু যি পাওঁ। চব লাগব বেছি হৈছে। কি ল'বি নে নল'বি ভাই? এইটো ডিমাটো বেছি আছে। ডিমাটো ল, ডিমাৰ এটা এক্সট্ৰা আইটেম হৈ যাব। ডিমা জানি পেলাব। কি কৈছে? হে আহিবাগে কোন মানে গাইজ, আমাৰ জানদীপে পাৰ একজন লৈছে, ঘৰৰ পৰাই বেচিছে, এতিয়া চয়াবিন লৈ যাব। চয়াবিন নিম কেনে খচ্চৰ মাল। আৰু এটা কথা লক্ষ্য কৰিছা না তই? কি? দৰকিনা মাছ কেইটা নাই কিন্তু আজি দৰকিন্দা নাই। দৰকিনা নাই আজি মানে একলাই দৰকিন্দা আজি। এইটো মোৰ তবলা নেকি? দে আৰু ভোটত দে, তই কি লৈছা? আৰু দে দুনিয়াৰ বাজাৰ সেইখন দৌৰে নেকি? অ' কমলকাত মাছ লৈ ল'লোঁ, মানে বল্লি খাব ইচ্ছা আছিল, মানে আমাৰ ফাদাৰে মানে বল্লি খাব নোৱাৰে, বেমাৰো আছে, মানে সেইকাৰণে বল্লি নললোঁ, কমলকাত ল'লোঁ। 2.5 কিলো ওজনৰ এটা হৈ যাব, আৰু 3টা মানুহ অগ্ৰিক খাম আৰু 4-5 দিন মান। মোৰটো কিমান হ'ব কিলো? তোৰটো কিবা 1700 আছে নেকি? পাৰিবাগে চাহ যা নাই গেছি, তই কি বাজাৰ কৰিলি নেকি? 20 টাকা দি যা। 20 টাকা দি ফেলে যাম। মোবাইল নাবা। 20 টাকা দি 20 টাকা দি 20 টাকা দি ব্লক পঠাও। 20 টাকা দি দিন দে লাইভত ভিডিঅ' দি থাকাতে দি তেতিয়াতো মানে এটা মানে হেৰি থাকব, নহ'লে তোৰ কাম নাই। এই ভিডিঅ' দি থাকাতে 20 টাকা দিচোন দে দিন এটা কিয় কেনে কৰে 20 টাকা দি। 20 টাকা দি তেতিয়া তোৰ বস্তুটো আহিব। তো আমাৰ শাহজাহান ভাই বিহু বুলি 50 টাকা বিহু বুলি 20 টাকা দিব। 50 টাকা নেকি? জয় কৃষ্ণ জমা 40 হ'ল। এই জানদীপ, এই কেনেকুৱা খচ্চৰ মালিক কি কৈ আছে জানা? অলপ দেৰিকে ল'ম, দাম কমব অলপ দেৰিকে। দাম কমব, অলপ দেৰিকে দাম বাঢ়ব। আৰু এয়া জানদীপে ললাক উপহাৰ। আৰে মোৰ বঢ়িয়া, হৈ গেৰে। এইটো মানে আমাৰ পুলকে ললাক। বন্ধুরা তো বিহুর শুভেচ্ছা রাখিল। থ্যাংক ইউ কি মাছ ল'বা? মাছ ল'ব আহিছোঁ। আৰে মন্টু দাই অ। তোকে ৰখি আছে। মই বাকী মান খাইছা তেতিয়া পইচা দিয়ে তে। না মন্টুদাক মই মাতছোঁ একে গেলো। তো মন্টুদাক মই বিহু খাব পইচা দিম এতিয়া। মন্টুদা মাংসৰে আমেজটো বেছি। কি? মাংসৰে আমেজটো বেছি আমাৰ। মাংসৰ আমেজটো মাছৰে বেছি। জোৰ দি আছে। তো কিমান দিব লাগিব মন্টু? বিহু খাব দিছা? বিহু খাব দিলোঁ মন্টুদাক 1000 টকা। একো নকয় দেখোন। বঢ়িয়া থ্যাংক ইউ। থেংক ইউ। তো আমাৰ জানদীপ আৰু মোৰ পেমেণ্টটো কৰি দিলোঁ। এইটো বঢ়িয়া, মাছটো খাই টেষ্টি হ'ব নে খুৰা? যাবা বিহু খাবা? তো ফাইনেলি আমি মাছ লৈ ল'লোঁ, আৰু এয়া বাজাৰ। এতিয়া আমি আহিলোঁ জিলা মিঠা ল'বা। বাবা এইটো ভাল না বেয়া? জিলা মিঠাটো মিঠা হ'ব না? মিঠা হ'ব না? আৰু বেলেগ আছে না নাই কিবা? এইটো দুটা আছে, এইটো কোনটো ভাল? দুটা একে কুঁহিয়াৰৰ না পুৰা? কি ক'ম আৰু জিলা মিঠা ল'বা। জিলা মিঠা কি ল'বা তুমি? ইমান দাম হ'লেও ল'ব লাগিব আৰু এইবাৰ বিহু বুলি। আৰু এইটো ভাল নে? আচ্ছা ভালে। তো মানে মিঠা চিঠা ল'লোঁ, এতিয়া দৈ নিবা আহিছোঁ, যিহেতু বিহুৰ কথা দৈটো লাগবই। দামটো অলপ কমকৈ ধৰা, হয়নে নহয়? কিমানকৈ ধৰিবা? দাম 230 টাকা দিলে হ'ল। 2 কেজি আছে। 2 কেজি কিমান দৈ লাগব না জানদীপ? লাগব দা বিহু না। বিহুৰ কথা আৰু লাগব। এইটো ভাল আছে। পানী নাই। এইটো কি খাটি একদম গৰুৰ গাখীৰৰ না? খাতি গৰু গাখীৰ। মোৰ ফাৰ্ম আছে। ফাৰ্ম ক'ত আছে কৈ দিয়া? ফাৰ্ম সদাইবাৰী। ফাইনেলি বাজাৰ চাজাৰ কৰি আহি ঘৰ পাই গ'লোঁ, আৰু ঘৰত মাইক মনাখান গোটেই দিলোঁ। আৰু আজি মানে বঢ়িয়াকৈ মানে চোতাল তোতাল মুচিছি মাদাৰে। এতিয়া আমি আজি আৰু খোৱাহে কথা আৰু না পুলক খাম এতিয়া আমি অকল খাব। এতিয়া মানে আৰু আমি যাম, খাবা যাম। তো মনা চনা ঘৰত থৈ আহিলোঁ, আহি পেলাই আমি বজাৰত এতিয়া লাগ পাই গ'লোঁ ৰাখো বাইক। মাছ চাছ কিনিলোঁ, মাংসটো কিনিলোঁ।
মাংস কি ল'লি মাংস পাঠা ল'লোঁ কিমান পাঠা ল'লোঁ 1 কেজি অঁ। আৰু লোকেল মুৰ্গী ল'লোঁ 2 কেজি আৰু চিতল মাছ ল'লোঁ হয় নেকি? আৰু কিবা কিবি ল'বা আছে সেইটো এতিয়া যাই পেলাই কৰি লৈ আছোঁ আৰু মোৰ বাজাৰ একদম কমপ্লিট মোৰ ক্লিয়াৰ আপুনি ভাই ক্লিয়াৰ মানুহ মই ক্লিয়াৰ একদম মোৰ মানে আধা ঘণ্টাত মই বাজাৰ ক্লিয়াৰ কৰি দিছোঁ মই এঠাইত যাব লগা হ'ল সেইকাৰণে মই মানে দেৰি ক্লিয়াৰ নহ'ল বাকী নিবু ল'লি বাজাৰ ল'লি দে দোকান যা দোকান আৰু তই কি কি ল'লি কচোন মই ল'লোঁ তোৰ আমাৰ চকতে কাটছি পাঠাৰ মাংস ল'লোঁ 2 কেজি তাৰপাছত ইয়াৰ পৰা নিলোঁ মানে এইটো কি কমলকাট মাছ ল'লোঁ কমলকাট ল'লোঁ 2.5 কিলো আৰু মানে আৰু কিবা মানে আমাৰ মানে চাওঁ আৰু কিনো দৈ নিলোঁ আৰু এইবিলাক জিলামিঠি ল'লোঁ এইগিলাটো কালিতে লৈছোঁ অঁ আৰু চাওঁ আৰু কি লওঁ 3জনে মানুহ তহঁতৰো 3জন আমাৰো 3জন টেনশ্যন নাই টেনশ্যন নাই 6 দিন গুচি যাব ঘুমে খাই থাকিম ঘুমে বাগৰি বাগৰি খাম চচৰি যাম চচি যাম লেট্ৰিঙত তো বাজাৰৰ ভিতৰত লাগ পাই গ'লো ত্ৰিদীপক তোৰ কি বাজাৰ হ'ল না নাই বাজাৰ কৰি আছো ৰাতিপুৱাৰ পাই 9টাতে আহিছো বাজাৰে কৰি আছা বাজাৰে কৰি আছো কি ল'লি তই মই কমলকাট ল'লো অঁ আৰি মাছ ল'লো উম। পাঠাৰ মাংস ল'লো উম। আৰু ব্ৰইলাৰ ল'লো উম। হাঁহ খাব নোৱাৰো হাঁহ খাবা সেইকাৰণে নোৱাৰো। নললো ঠিকে আছে নহ'লে তো গোটাই ল'লি হয় গোটাই ল'লো হয়। আৰু ইমান খাব নোৱাৰা অলপ মোৰ বেমাৰো আছে। গেষ্টিক আৰু হজমত টেবলেট লৈছে নে নাই ৰাতিপুৱাতে খাই লৈছো গেষ্টিকৰ তো বিলটো কথা নাই তে কতে কথা 30 টকাৰ আমি ৰঞ্জনৰ দুটা কটা পাইছো হয় নেকি দামটো কৈ দিছি বিলটো খোজাতে তো যি নহওক এতিয়া মানে আমাৰ মানে এতিয়া খানা হ'ব ত্ৰিদীপ্তিৰ ঘৰত আৰু বাজাৰ তো কৰিম বাজাৰ এতিয়া। অলপ এইটো মানে স্পেচিয়েল বাজাৰ কৰিব লগা আছে ঠিক আছে তো এতিয়া আমি ত্ৰিদীপ্তত যাব ওলছোঁ মানে ত্ৰিদীপে কিবা কিবি আয়োজন কৰিছে সিহঁতৰ ঘৰত তো তাকে যাম মোৰ লগত আছে আমাৰ দীপাংকৰ মানে আমি একেলগে পঢ়াইছিলোঁ কলেজ স্কুলত সৰুৰ পৰা একেলগে পঢ়া মানে একেলগে ডাঙৰ হৈছোঁ এটা বাথৰুমতে গা ধুওঁ এটা লেট্ৰিনতে হাগো সেনেকুৱা চিষ্টেমৰ বন্ধু আমি আৰু আমাৰ মানে কেনেকুৱা এতিয়া বহুত দিনৰ মূৰত লগ পাইছোঁ আজি উৰুকা বুলি মানে আমি এক চাইকেল কোনে শিকাইছিল তো সেইটো কওঁ বছ ময়ে চাইকেল শিকাইছিলোঁ ইয়াক তো ভাল লাগিল বিহুৰ শুভেচ্ছা থাকিল সকলোকে বিহুৰ ভাত শুভেচ্ছা খান দিলোঁ দি আছোঁ বিহুৰ শুভেচ্ছা থাকিল সকলোকে বিহুৰ শুভেচ্ছা দিলোঁ বাই বাই আৰু এইভাগে আমাৰ ই আহি পাইছে ডকাইতটো এই যে কেইদি মাহত এইবাৰ আহে আমাৰ ঘৰত সপ্তাহত যে কেইবাৰ আহে কিমান খেদো তথাপি নিজে আহে আৰু তো যি নহওক এতিয়া আমি ত্ৰিদীপ থাক গেলে যাই লওঁ মানে গাইজ যেতিয়া মই ইয়াৰ এই গাড়ীখন চলাওঁ ন মানে মোৰ মুখত মানে এষাৰ কথা বাৰে বাৰে আহি থাকে আছে ভাঙা চিঙা লোহাটিং প্লাষ্টিক বহি বটল কাগজ ইভাগে আমাৰ পুলু আছে আমি এতিয়া মানে যাইছোঁ আৰু ত্ৰিদীপ ঠাইত চালো ভাই ত্ৰিদীপ দিনতে উৰুকা দিনতে আৰু দিনতে ৰাতি আছে দেচোন ৰাতি আৰু আছে কিন্তু হজম কৰিব লাগিব এখনি ডাইৰেক্ট প্লেট থ'ব লাগিব এই নাখাই বোলে ই কোনি ই নাখায় গতা খাল লাগে অলপমান খাইছোঁ নিলজ্জ ইমান অভদ্ৰামি কৰি আছে বেলেগ মানুহৰ ঘৰত গৰমত ভিডিঅ' নকৰে তোৰ বৰ্তমান ঘৰটোত কিমান গ'ল পইচা মোৰ মোটামুটি 7 লাখ মান গৈছে আৰু 7 লাখ আৰু মোটামুটি তোৰ এইটোত 15 লাখ 15 লাখৰ বেছি যাব কি বেছি যাব টোটেল লাখ গোটাই লাখ লাগিব ওলাক লাগিতো গণবাই নৰি পইচা দি আঠাৰ মোৰ উম বহুত যাব একদম প্ৰকাণ্ড গৰম হৈ না নহয় নাজানো কিন্তু বনাই থৈ দিছোঁ 1 বছৰে হ'ল হ'ব পাৰা নাই এতিয়ালৈকে হ'ব ৰাইজে যদি সঁহাৰি দিয়ে অলপ 2-3 স্কেনাৰখন দি দি স্কেনাৰখন মই দি দিব। ডিছপ্লেখনত দি দিম মোৰ স্কেনাৰখন আপোনালোকে যদি সহায় কৰে আৰু মোক গৰীবক যদি অলপ দান দিয়ে নথৈ আনন্দিত হ'ম তো ত্ৰিদীপ ঠাইত ভাত চাত খাই আহিলোঁ এতিয়া মানে আমি মানে এতিয়া কি কৰিম খেলা খেলাম ত্ৰিদীপ খেলবি না উঠবা পাৰে মানে ই অনদিনা ক্ৰিকেট নেখেলে কিন্তু আজি খেলিব কাৰণ ভাতখিনি হজম হ'ব লাগিব ৰাতি খাব লাগিব দুনিয়াৰ আইটেম আছে খাব লগা তো গোটেইকেইটা চলি আছে ফিল্ডত এতিয়া আমি ক্ৰিকেট খেলাম ব্লগটো দীঘলীয়া নকৰোঁ এতিয়া শেষ কৰিলোঁ ৰাতি কি হয় আৰু কি নহয় সেইটো দেখা যাব তো বাই বাই